প্ৰশ্ন অসমত জুইশলা কাৰখানা ক'ত আছে? উত্তৰ অসমত জুইশলা কাৰখানা ধুবুৰীত আছে। প্ৰশ্ন শ্ৰীসূৰ্য পাহাৰ ক'ত অৱস্থিত? উত্তৰ শ্ৰীসূৰ্য পাহাৰ গোৱালপাৰাত অৱস্থিত। প্ৰশ্ন অসমীয়া ভাষাত থকা প্ৰথম নাটকখনৰ নাম কি? উত্তৰ অসমীয়া ভাষাত থকা প্ৰথম নাটকখনৰ নাম হ'ল চিহ্নযাত্ৰা। মহাপুৰুষ শংকৰদেৱে ৰচনা কৰিছিল। প্ৰশ্ন অসমত মীন মহাবিদ্যালয় কোন ঠাইত আছে? উত্তৰ অসমত মীন মহাবিদ্যালয় ৰহাত আছে। প্ৰশ্ন অসমত সূতা কটা কল ক'ত আছে? উত্তৰ অসমত সূতা কটা কল জাগিৰোডত আছে। প্ৰশ্ন ল'ৰা ৰজাৰ প্ৰকৃত নাম কি আছিল? উত্তৰ ল'ৰা ৰজাৰ প্ৰকৃত নাম আছিল চুলিকপা। প্ৰশ্ন আহোমসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল? উত্তৰ আহোমসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰজা আছিল ৰুদ্ৰসিংহ। প্ৰশ্ন মোগলে কেইবাৰ অসম আক্ৰমণ কৰিছিল? উত্তৰ মোগলে 17 বাৰ অসম আক্ৰমণ কৰিছিল। প্ৰশ্ন অসমলৈ কোনে মান আনিছিল? উত্তৰ অসমলৈ বদন বৰফুকনে মান আনিছিল। প্ৰশ্ন কোচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ কোচ ৰাজ্য মহাৰাজ বিশ্বসিংহই প্ৰতিষ্ঠা কৰিছিল। প্ৰশ্ন ঘটোৎকচ কোন ৰাজ্যৰ অধিবাসী আছিল? উত্তৰ ঘটোৎকচ হিড়াম্বাপুৰৰ অধিবাসী আছিল।
প্ৰশ্ন বান ৰজাই ক'ত ৰাজত্ব কৰিছিল? উত্তৰ বান ৰজাই শোণিতপুৰত ৰাজত্ব কৰিছিল। প্ৰশ্ন বান ৰজাৰ জীয়েকৰ নাম কি আছিল? উত্তৰ বান ৰজাৰ জীয়েকৰ নাম আছিল ঊষা। প্ৰশ্ন কোন ৰজাৰ দিনত ধোদৰ আলি নিৰ্মাণ কৰা হৈছিল? উত্তৰ গদাধৰ সিংহৰ ৰজাৰ দিনত ধোদৰ আলি নিৰ্মাণ কৰা হৈছিল। প্ৰশ্ন দানৱ বংশৰ শ্ৰেষ্ঠ ৰজা দুজনৰ নাম কি কি? উত্তৰ দানৱ বংশৰ শ্ৰেষ্ঠ ৰজা দুজনৰ নাম হ'ল নৰকাসুৰ আৰু ভগদত্ত। প্ৰশ্ন শৰাইঘাটৰ যুদ্ধ কেতিয়া আৰু কাৰ দিনত হৈছিল? উত্তৰ শৰাইঘাটৰ যুদ্ধ 1671 চনত হৈছিল আৰু স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দিনত হৈছিল। প্ৰশ্ন আহোমসকলৰ প্ৰথম আৰু শেষ ৰজা দুজনৰ নাম কি? উত্তৰ আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম চুকাফা আৰু শেষ ৰজাজনৰ নাম পুৰন্দৰ সিংহ। প্ৰশ্ন কোন আহোম ৰজাই প্ৰথমে অসমৰ মাটি জৰীপ কৰাইছিল? উত্তৰ স্বৰ্গদেউ গদাধৰ সিংহ ৰজাই প্ৰথমে অসমৰ মাটি জৰীপ কৰাইছিল। কোন আহোম ৰজাই হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? উত্তৰ স্বৰ্গদেউ প্ৰতাপ সিংহ ৰজাই হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল। প্ৰশ্ন
অসমীয়া চুটিগল্পৰ জনক কোন? উত্তৰ: অসমীয়া চুটিগল্পৰ জনকৰ নাম হ'ল লক্ষ্মীনাথ বেজবৰুৱা। প্ৰশ্ন: অসমীয়া নাট্য সাহিত্যৰ জনক কোন আছিল? উত্তৰ: অসমীয়া নাট্য সাহিত্যৰ জনৰ নাম হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। প্ৰশ্ন: অসমীয়া ভাষাত প্ৰথমে গদ্য সাহিত্য কোনে ৰচনা কৰিছিল? উত্তৰ: অসমীয়া ভাষাত প্ৰথমে গদ্য সাহিত্য ভট্টদেৱে ৰচনা কৰিছিল। প্ৰশ্ন: অসমীয়া বৈষ্ণৱ সাহিত্যৰ প্ৰধান গ্ৰন্থ কেইখন আৰু কি কি? উত্তৰ: অসমীয়া বৈষ্ণৱ সাহিত্যৰ প্ৰধান গ্ৰন্থ 4খন আৰু সেইকেইখন হ'ল কীৰ্তন, দশম, ভক্তি ৰত্নাৱলী আৰু নামঘোষা। প্ৰশ্ন: অসমত জুইশলা কাৰখানা ক'ত আছে? উত্তৰ: অসমত জুইশলা কাৰখানা ধুবুৰীত আছে। প্ৰশ্ন: অসমত সাৰ কাৰখানা ক'ত আছে? উত্তৰ: অসমত সাৰ কাৰখানা নামৰূপত আছে। প্ৰশ্ন: ৰামধেনুৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ: ৰামধেনুৰ প্ৰথম সম্পাদক আছিল ইন্দ্ৰকমল বৰুৱা। প্ৰশ্ন: প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? উত্তৰ: প্ৰথম অসমীয়া উপন্যাসখনৰ নাম হ'ল ভানুমতী। প্ৰশ্ন: সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া কবিতা পুথিখনৰ নাম কি?
উত্তৰ সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া কবিতা পুথিখনৰ নাম হ'ল যতীন্দ্ৰনাথ দুৱৰাৰ বনফুল। প্ৰশ্ন অসমীয়া সাহিত্য সভাৰ আৰম্ভণি গীতটোৰ নাম কি? উত্তৰ অসম সাহিত্য সভাৰ আৰম্ভণি গীতটোৰ নাম হ'ল চিৰ চেনেহী মোৰ ভাষা জননী। প্ৰশ্ন অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত আছে? উত্তৰ অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটত আছে। প্ৰশ্ন প্ৰথম অসম সাহিত্য সভাৰ অধিৱেশন ক'ত হৈছিল? উত্তৰ প্ৰথম অসম সাহিত্য সভাৰ অধিৱেশন শিৱসাগৰত হৈছিল। প্ৰশ্ন উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল? উত্তৰ উমানন্দ মন্দিৰ গদাধৰ সিংহই নিৰ্মাণ কৰাইছিল।